welcome back to my YouTube channel Reju's Vlog. So 𝚒𝚘𝚋𝚎 মোৰ YouTube চেনেললৈ আকৌ এবাৰ পুনৰ স্বাগতম জনালো আৰু ইমান দিনৰ মূৰত এটা ব্লগ লৈ আহিছো। সকলো জানেই হয়তো কিহৰ বাবে মই ইমান দিন ব্লগ আগবঢ়াব পৰা নাই আৰু যেহেতু মানে এনেকুৱা পৰিস্থিতিৰ মাজত ব্লগ দিব নোৱাৰি হয়তো আৰু যিমানখিনি মানে পাৰিম বুলি ভাবিছিলোঁ সিমানখিনিও নোৱাৰিলোঁ দেখাবৰ কাৰণে ইমান কোনো নোৱাৰিলোঁ সো বহুত বেয়া লাগিলে সো ভাবিছোঁ আজিৰ পৰা ব্লগ বনোৱা আকৌ ষ্টাৰ্ট কৰি দিওঁ। অলপ আজৰি হৈছোঁ, আজৰি মানে ইমানো আজৰি নহয়, যিসকল মানে হয়তো সকলোৱে নাজানিব পাৰে যে মই ব্লগ কিহৰ কাৰণে আগবঢ়োৱা নাই আৰু যিসকলে জানে তেওঁলোকসকলে বাৰু জানেই, যিসকলে নাজানে সেইসকলে আজি গম পাব যে মই কিহৰ কাৰণে ব্লগ আগবঢ়াব পৰা নাই আৰু আগবঢ়াব পৰা নাই মানে কি এতিয়া মই মানে এজনী মানে কি ক'ম এতিয়া ফাৰ্ষ্টে আছিলোঁ এজনী জীয়ৰীৰ পৰা বোৱাৰীৰ পৰা কাৰোবাৰ ৱাইফৰ পৰা এতিয়া মাতৃ হ'লোঁ। গতিকে এজনী মাতৃৰ কিমানখিনি কৰ্তব্য থাকে, কিমানখিনি দায়িত্ব থাকে সেইখিনিৰ লগত জড়িত হৈ এতিয়া মই মানে এডাল ৰছী নিচিনা বান্ধ খাই পৰিছোঁ নিজৰ সন্তানৰ লগত। গতিকে সেইখিনি দায়িত্ব পালন কৰোঁতে মই ব্লগ আগবঢ়াব পৰা নাই। যিহেতু যোনসকল এতিয়া নতুনকৈ মাতৃ হৈছে সেইসকলে হয়তো গম পায় আমাৰ কাৰণে বহুত টাফ হৈ পৰিছে, কেনেকৈ কি কৰিব লাগে হয়তো গম নাপাম ভালদৰে আৰু সেইবাবে সেইখিনি শিকিবৰ কাৰণে অকণমান সময় লাগিব। সেইকাৰণে সেইখিনি কৰোঁতে এতিয়া টাইম নাপাওঁ ব্লগ বনাবৰ কাৰণে। নিজৰে যত্ন কৰিবলৈ পাহৰি গৈছোঁ, খোৱা লোৱা কৰিব পাহৰি গৈছোঁ একদমেই। গতিকে সেইবাবে ভাবিছোঁ আজি প্ৰথমেতো মানে কি হ'ল, এতিয়া ল'ৰা ফাৰ্ষ্টে যেতিয়া নাৰ্ছিং হোমৰ পৰা একো দিব নহ'লেই, ব্লগ আগবঢ়াব নহ'লেই, তো আজি মানে 1.5 মাহ হ'ল ল'ৰাৰ, মই কৈয়ে দিলোঁ ল'ৰা বুলি, ল'ৰাৰ 1.5 মাহ হ'ল। গতিকে আজি বেজি আছে ল'ৰাৰ, যাম বুলি ভাবিছোঁ মানে বেজি দিয়াবলৈ কাৰণে। আজি মাৰ্চৰ 15 তাৰিখ আৰু 15 তাৰিখে আজি মোৰ ল'ৰাৰ 1.5 মাহ হৈছে মানে। সো এতিয়া যাম আৰু মানে গৈ কিনে তাক মানে আজি বেজি আছে তাৰ, সো আজি যাম বেজি মানে দিয়াবলৈ কাৰণে। বেজি দিলেনো কেনেকুৱা কৰে দেখাবলৈ চেষ্টা কৰিম তাৰ ফাৰ্ষ্ট বেজি নহয়, নাৰ্ছিং হোমত এটা বেজি দিয়া হৈ গ'ল ভেকচিনটো। সো আজি তাৰ মানে তাৰ পলিঅ'ৰ বেজি দিয়াব, সো সেইটো কাৰণে তাক লৈ যাম। গতিকে এতিয়া মই উঠিলোঁ আৰু ল'ৰাইনো কি কৰি আছে তাক অলপ দেখাম বলক। এয়া আমাৰ ল'ৰা শুই আছে, চাৰে পৰা একদম ধুনীয়াকৈ শুই আছে। গোটেই ৰাতি অশান্তি কৰিছে, এতিয়া শুইছে অলপমান, গতিকে শুৱক সি অলপমান। শুওঁতে মই সকলোবিলাক কাম কৰি লওঁগৈ আৰু শুলেহে সকলোবিলাক কাম কৰিব পাৰিম যিহেতু। গতিকে এতিয়া মই যাই কিনে ফ্ৰেছ হৈ লওঁ, হৈ মেলি কিনে আকৌ লগ পাই আছোঁ। আৰু এয়া আমাৰ ছাৰ শোৱাৰ পৰা উঠি ৰেডি, আৰু তাক ৰেডি কৰাই ল'লোঁ ফাৰ্ষ্ট, কাৰণ তাক ৰেডি কৰালেহে পাৰিম। আৰু এয়া আমি ৰেডি হৈ পেলাই এতিয়া যাব লৈছোঁ আৰু ব'লচোন তাক ইনজেকশ্যনটো দিয়াই লওঁ। আৰু এইখিনি সময় যে ইমান দুখ লাগে, ইমান কষ্টকৰ, কাৰণ এই অকণমানি পোৱালিকেইটাক এনেকুৱা ইনজেকশ্যন দিলে মানে আমাৰে কেনেকুৱা লাগে। সকলোতো অকণমানি পোৱালি হয়, গতিকে শুনিছে আপোনালোকে কন্দা মাত। গাইজ এতিয়া লাষ্টত গৈ মোৰ বিনায়কৰ পাল, মানে মোৰ ল'ৰাৰ পাল, আৰু এতিয়া ল'ৰাক বেজি দিব ওলাইছে। আৰু সেই সময়খিনিতো মই কোচত ল'ব পৰাই নাই আৰু সেইবাবে মাক দিছোঁ ল'বলৈ কাৰণে। মোৰ সাহসে নাই তাক লৈ কিনে বেজি দিয়া চাবলৈ কাৰণে, ময়ো বেজিলৈ ভয় কৰোঁ। গতিকে সেই সময়খিনি মাক দি ৰখালোঁ আৰু এই এটা বেজি দিবলৈ লৈছে। চাবচোন কেনেকৈ চিঞৰিব সি বেজিটো লোৱাৰ লগে লগে। সেই সময়খিনি কিমান কষ্টকৰ হোৱা বাবে মাতৃৰ কাৰণে। গতিকে এয়া ল'ৰাক বেজি দি আহোঁতে আমাৰ ৰাস্তাতে বৰষুণে পালে, ইমান বৰষুণ নাপালে বাৰু, অকণ কিনকিনীয়া বৰষুণে পালে যিহেতু আমি কষ্ট কৰি কিনে আহি পালোঁ ঘৰখন যেন তেন কৰি কিনে। গতিকে সেয়া বৰষুণৰ বতৰটো আজি তাক বেজি দিয়াবলৈ গ'লোঁ, যাওঁতে বৰষুণ নাছিলে বাৰু, আহোঁতেহে বৰষুণে পালে আমাক। আৰু এয়া ভাত খাওঁতে বিনায়কৰ চিঞৰ, লগতে ভাত পানী এৰি আহি তাক বুকৰ মাজত খুৱাই ল'লোঁ। সি বুকৰ মাজত ল'লেহে সি শুৱে, গতিকে এতিয়া সি শুই লওক অলপমান। গাইজ ফাইনেলি মই মোৰ ল'ৰাক ভেকচিন দিয়ালোঁ আৰু বহুত কষ্টকৰ এই সময়খিনি সকলো মাতৃয়ে হয়তো গম পায় যাৰ নিউবৰ্ণ বেবী আছে। আৰু বহুত কষ্ট কৰি পেলাই ইনজেকশ্যনটো দিয়া হ'ল, পলিঅ' কৰা হ'ল।
গতিকে সেয়াই আৰু গোটেই ৰাতি পঢ়ি আছোঁ। গোটেই ৰাতি কিনো হয় মহাভাৰতখন নাজানো। এতিয়াতো বহুত কষ্টত সি আছে, কাৰণ কিয় এখন ভৰি ফুলি গৈছে, কাৰণ কিয় এখন হাতত আৰু দুখন ভৰিত দিয়া হৈছে যিহেতু। এখন হাত আৰু এখন ভৰি ঠিকে আছে, কিন্তু এখন ভৰি ফুলি গৈছে আৰু এতিয়া সেই বিষতে সি কান্দি কুন্দি অৱস্থা নাই। আৰু সেই দৃশ্য মই দেখাবলৈ মোৰ সিমানখিনি মানে ভিডিঅ' কৰাৰ কোনো ক্লিপ মই ৰখাই নাই, কাৰণ কিয় সাহস নাই মোৰ যিহেতু। গতিকে সেয়াই আজিৰ ব্লগটো সেনেকৈ দেখালোঁ। আপোনালোকে যদি ব্লগটো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সময়ত আকৌ বেজি আছে, গতিকে সেইটোও মই দেখাব চেষ্টা কৰিম অকণ অকণ। আৰু এতিয়াৰ পৰা অলপ অলপ ব্লগ বনাম বাৰু, নবনোৱা নহয়। যদি আপোনালোকে বিচাৰে যে মই মোৰ ল'ৰাৰ লগত মানে ল'ৰাৰ লগত জড়িত কিছুমান ব্লগ আপোনালোকে চাব বিচাৰে যিহেতু, গতিকে যদি চাবলৈ বিচাৰে যে মই মোৰ ল'ৰাৰ লগত জড়িত ব্লগ মানে আগবঢ়াব লাগে, তেন্তে হ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। তেনেদৰে মই ব্লগ দিম। কেনেকুৱা ব্লগ বিচাৰে আপোনালোকে সেইটো জনাই দিব, তো মই তেনেকুৱাই ব্লগ আগবঢ়াম আপোনালোকৰ লগত। গতিকে এতিয়ালৈ বাই বাই, টাটা, গুড নাইট।